চাওক এই পুৱাই আজি উঠিলোঁ উঠি চালোঁ চাওক ইয়াতে মুৰ্গীৰ ফাৰ্ম এখন আছে এই ভিতৰত বিগ হ্যান্ড ওয়াও যোৱা ৰাতি অকস্মাত শিয়ালে আমাৰ ঘৰতে কুকুৰ মানে এটা কামুৰিলে মুখতে কামুৰিছে তাৰ ফলত কুকুৰটো যাব নোৱাৰিলে আমি বৰ্তমান বাহিৰত ফেঞ্চিং দি আছিলেতো সেই উপলক্ষে যাব নোৱাৰিলে যদি কুকুৰ ৰাতি মৰি থাকিল যদি শিয়ালে কুকুৰ কামুৰিছিলতো যিহেতু আমি কুকুৰটো মৰিলে আজি সেই কুকুৰটো আপোনাক দেখুৱাম এই কুকুৰটো যোৱাৰাতি মৰি থাকিলে খুব বেয়া লাগিলে কুকুৰটো ৰাতি শিয়ালে মুখত কামুৰিলে ৰাতি মৰি থাকিলে বেয়াও লাগে ঘৰৰ কুকুৰ সেইটো পোহনীয়া হয় সেইকাৰণে ভাইটিহঁতে কুকুৰটো আজি এঠাইত পুতিবলৈ সেই কৰিছে যিহেতু ঘৰৰে কুকুৰ ঘৰৰ বাউণ্ডেৰীতে সেই কৰিব এই আছে আপোনালোকক মই জুম কৰি দেখাব যাব ৰাস্তাটো ভাল নহয় হয় নাই ভাইটি আকৌ শুনি আছেনে এনি কমেণ্ট প্লিজ আহিলে ভাইটিটো চাবলৈ আহিলোঁ আপোনালোকে চাই থাকিব আজি চাগে ঘৰলৈ যাম সন্ধিয়া মানে আপোনালোকে চাই থাকিব চেনেলটো আপোনালোকে যদি যিটো ব্যক্তিগত ছাবস্ক্ৰাইব কৰা নাই কৈ দিব ডেইলি ব্লগ উইথ ভিগু এই চেনেল আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব চব ঘৰৰ মতো মুৰ্গীৰ ফাৰ্ম লোকেল মুৰ্গী টাৰ্কি বুলি কয় কি ধুনীয়া টাৰ্কি খাদ্য দিয়া হয় বঢ়িয়া কৰি টাৰ্কি Posting juga. Ya taste tuh budonga. Itu dunia. Sabar dunia lagi. Itu kurator drawing room mana aja mana bahat hai. পিতৃমাতৃ ভৱন ভিতৰত এণ্ট্ৰি হৈ আছোঁ